আসসালামু আলাইকুম। দেশ বা দেশৰ বাহিৰৰ পৰা যিসকল ভাইয়ে আমাৰ ফাৰ্মিং ভিডিঅ'বিলাক চাই থাকে বা বিশেষকৈ যিসকল বেপাৰী আছে, আমাৰ পৰা কোনোবাই মাল লৈছে, আগৰ পৰা কুকুৰা লৈ গৈছে বা কোনোবাই লৈ যোৱা নাই, নতুন বেপাৰী আছে, তেখেতক যিসকলে লৈ গৈছে তেখেতে জানে আমাৰ পোহপাল দিয়াৰ চিষ্টেমটো কেনেকুৱা। আৰু আমি কুকুৰাবিলাক কিমান দিনত 1 কিলো ৱেইটলৈ আনো বা টোটেলি নেচাৰেল যিবিলাক কুকুৰা আমাৰ গড়ে গাঁৱে পুহি থাকে মানুহে, সেইদৰে আমি কেনেকৈ কুকুৰাবিলাকক বনাওঁ আৰু দানা নোখোৱাকৈ তাৰ মানেটো হৈছে যে 1 মাহ বৰ্ডিং কৰালৈকে মানে দানাটো খুৱাব লাগে, তাৰপিছত আৰু দানা নোখোৱাকৈ আমি কুকুৰাবিলাক পোহপাল দি থাকোঁ। সেয়া চাইছেনে, সেয়া আহি আছে। সেইটো হ'ল ভিতৰত হৈছে আমাৰ ফাৰ্মখন। এইটো এটা বাউণ্ডাৰী দিয়া আছে যে আবেলি আমি কি কৰোঁ, এই জালবিলাক যিটো উঠোৱা আছে এইটো পেলাই দিওঁ, মানে ভিতৰত সোমাই দি, কাৰণ লাহে লাহে ৰাতি ফাৰ্মত গুচি যায়। আৰু দিনৰ বেলা আমি এইটো ফ্ৰী ৰেঞ্জ ৰাখি থৈছোঁ। এইটো চাইছে, গোটেই খেতিখিনি যি আছে, গোটেই খেতিখিনি এই চাইছে কুকুৰা ক'ত আছে আৰু চাব পাৰিব, মই লৈ যাম। মানে এতিয়া গুচি গ'ল আৰু বহুতখিনি গুচি গ'ল, অকণমান আছে ইয়াত, 2-4টা আছে আৰু খাই আছে। টোটেলি ফ্ৰী ৰেঞ্জ। সেইটো চাইছে, সেইফালে বাউণ্ডাৰী দিয়া আছে। আমাৰ এনেকৈ পোহপাল দিয়াৰ কাৰণে বহুত কুকুৰা নষ্ট হৈছে বা কেতিয়া হেঁপাহ আহি লৈ যায়। কিন্তু কথা হ'ল যে যিসকল বেপাৰীয়ে একদম নেচাৰেল অৰ্গেনিক মানে ঘৰত পুহি থকা কুকুৰা বিচাৰি আছে বা তেখেতৰ ব্যৱসায় চলাবলৈ তেনেকুৱা কুকুৰা লাগে, সেইসকল বেপাৰীয়ে আমাৰ লগত যোগাযোগ কৰিব পাৰিব আৰু একদম নেচাৰেল উইথ গেৰাণ্টি। ফাৰ্ষ্টত যদি কোনো বেপাৰী আহি চাই লৈ যাব, তাৰপিছৰ পৰা আমাৰ পৰা মাল ল'ব পাৰিব, টেনশ্যন নাই। টোটেল এৰিয়াটো আমাৰ দিয়া আছে ফ্ৰী ৰেঞ্জত। 4 বিঘাৰ ওপৰত আমি খেতিও কৰি আছোঁ ওপৰত, আৰু তলত ফ্ৰী ৰেঞ্জ দিয়া আছে। সেইটো চাক, মোৰ ভাইটি আৰু খুৰাই খেতিত কাম কৰি আছে। যিসকল বেপাৰীয়ে মানে কুকুৰা বিচাৰি আছে, অৰিজিনেল লোকেল কুকুৰা, যদি নগাঁও, তেজপুৰ, মৰিগাঁও হয় তেনেহ'লে সহজ হয়, বা বাহিৰৰ যিসকল বেপাৰী আছে তেখেতৰ লগত আমি লেনদেন কৰিব হ'লে বাছ সেৱা মাধ্যমত কৰিব লাগিব, বা প্ৰথমবাৰৰ বাবে আহি চাই পিনে কুকুৰা লৈ যাব পাৰে আমাৰ পৰা। একদম যিটো মাৰ্কেটিং ৰেট থাকে সেই ৰেটতে আমি কুকুৰা উঠাই দিওঁ। আৰু কুকুৰাবিলাক আজি এইবিলাক কুকুৰা চাইছে, এইবিলাক 1 কেজি 900 গ্ৰাম